নমস্কাৰ, আজি আমি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীলৈ যাবলৈ ওলাইছোঁ। আজি তাত এখন শৰাই দিবলৈ ওলাইছোঁ আৰু শৰাই দিবলৈ যাম। আমি লগত বৰ্তাহঁত যাব, বৰমাহঁত যাব, সকলো যাব। বলক ভিডিঅ'টো আপোনালোকে চাই থাকক। এয়া বস্তুখিনি লৈ লৈছোঁ আমি, শৰাই দিয়া বস্তু এইখিনি গোটেইখিনি এতিয়া ভৰাই লওঁগৈ গাড়ীত। সকলো ওলাই আহিলে। আমাৰ বৰ্তা, এইফালে বৰ্তা বহি আছে, তাৰপিছত এইফালে আমাৰ সেই মাজনী বা, তাৰপৰা এইফালে বৰমা, এইফালে মা, তাৰপৰা এই টিকলা পাইছে আৰু এই টিকলি কৈ থাকোঁ তেতিয়াহ'লে। হৰি ভক্তি দান দিয়া জগতক কাৰি ৰাখন সাৰসিন্ধু হেনয় কৃপাৰু। এতিয়া আমি আহি মাধৱদেৱ থান পালোহি, লেটেকু পুখুৰী। আপোনালোকক দেখুৱাই আছোঁ ভিতৰত কি কি আছে, কেনেকুৱা ধৰণৰ কি হ'ব, সকলোখিনি চাই থাকিব। বস্তুখিনি নমাই লওঁ, বস্তুখিনি নমাই লৈ লওঁ, শৰাই দিয়া বস্তুখিনি চব। আমি শৰাই বস্তুখিনি ইয়াতে দি আহোঁ আৰু দি আহি পেলাই আপোনালোকক মই বাহিৰলৈ ওলাই আহি আকৌ গেটৰ মুখৰ পৰা সম্পূৰ্ণ থানখন আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। এইখন আপোনাৰ মুখ্য গেটখন, বৈকুণ্ঠৰ কল্পটোৰ ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰি নামে মাত্ৰ, ধুনীয়াকৈ লিখি থৈছে। বৃন্দাবনে খেলত মধুৰ আপোনাৰ এয়া অতিথিশালা বনাই আছে নতুনকৈ। এইটো পুখুৰীটো তাৰপৰা ব'লক আৰু আগলৈ গৈ থাকোঁ আমি। অৰ্থটো যিসকলে জানে, ভকতসকলেতো জানিব, সেইসকলে জনাই দিব। মই অলপ জানো যদিও মই বৰ বিশেষ ভালকৈ নাজানো কাৰণে মই সেইটো কাৰণে ক'ব বিচৰা নাই। যিসকলে জানে জনাই দিব। ধুনীয়া লাগিছে, সুন্দৰ গেটখনৰ ভিতৰতো। আৰু ইয়াৰ পৰা যেতিয়া আমি সোমাই যাম তেতিয়া ভিতৰ ভাগ কৃষ্ণ সেৱা এটা কৰি লওক। ইয়াত অকণ পিছত নাম প্ৰসংগ হ'ব আৰু নাম প্ৰসংগ হ'লে আপোনালোকক সকলোকে দেখুৱাম। যিসকলে অহা নাই আহি পেলাই এপাক চাই যাব। কৃষ্ণ এয়া আপোনাৰ মণিকূট ভাগ, মণিকূট এয়া পদচিহ্নটো আগতে বৰ ধুনীয়াকৈ দেখা যায়, কিন্তু আজিকালি মানে মানুহে ইয়াত তেল দি পেলাই আপোনাৰ হেৰি কৰি পেলাই লৈ যায়। এনেকৈ কৰোঁতে মানে পদচিহ্নটো অলপ নাইকিয়া হৈ গ'ল, ধৰিব পৰা নাযায় বৰ ইমান ভালকৈ। কিন্তু এইটো পদচিহ্নটো আপোনালোকক ভালকৈ দেখাওঁ, এবাৰ চাই লওক।
চিহ্নভাগ এতিয়া মানে অলপ মোহাৰ খাই গৈছে, তথাপিতো অলপ ভালকৈ চালে ধৰিব পৰা যায়। হ'লেও আপোনালোকে চাই লওক, আপোনালোকক দেখালোঁ। ভিতৰৰ আপোনালোকৰ ভিডিঅ'খিনি দেখুৱাই আনিলোঁ, ভিতৰত কি কি আছে। আপোনালোকৰ এতিয়া বাহিৰৰ পৰিৱেশটো অলপ মই চিনেমেটিকভাৱে আপোনালোকক দেখাই দিম, আপোনালোকে চাব। তাৰপাছত আৰু নাম প্ৰসংগ আছে, নাম প্ৰসংগ সেইখিনি আপোনালোকক দেখুৱাম অলপ, আৰু পৰিৱেশটো অকণমান দেখাই লওঁ, আপোনালোকে চাওক। নতুনকৈ বনাই আছে এভাগ, কি হয় আমাৰ বৰ্তাই কৈ দিব ধুনীয়াকৈ। ইয়াতে মাধৱদেৱে পঢ়িলা প্ৰথম মাধৱদেৱৰ মানে ভেটিটো আহি তাত ইয়াৰ পৰাহে ইয়াতে নামঘৰ বনাই। ইয়াত মানুহ এজন আছিলে তাৰমানে হাতীমাহত, তেওঁ মৌ আছিলে। ইয়াত দেখে দেখোন এই জুপুটোতে হাতীয়ে কল তই কিবা কিবা ফটা বস্তু আনি পেলাই ইয়াত থৈ পেলাই সেৱা কৰি হাতী গুচি যায়। গুৰু ভেটি আপোনাৰ এতিয়া সুন্দৰকৈ বনাই দিছে। তেতিয়া আৰ্হিত তেতিয়া বাঁহৰ হেৰি আছিলে, কেঁচা তেনেকৈ ধুনীয়াকৈ বনাই দিছে সুন্দৰকৈ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। যিখিনি পাৰোঁ থুলমূলকৈ অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব। আকৌ আপোনালোকৰ নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ ইমানতে ৰাখিছোঁ।